ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেল MAM লাৰ্ণিং ফৰ ইউলৈ স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ 2 নং অধ্যায় মানৱ বন্দনা নামৰ কবিতাটো। এই কবিতাটোৰ আজি আমি মূল যেটো ভাৱ অৰ্থ আছে সেইটো আমি আলোচনা কৰিম। বলা আমি আৰম্ভ কৰোঁ। মানৱ বন্দনা। কবিতাটোৰ কবিজনৰ নাম হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। আমি কবিতাটো পঢ়াৰ আগত আমি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে কিছুমান কথা জানি ল'ব বিচাৰোঁ। আমি জানো যে চন্দ্ৰকুমাৰ আগৰৱালা হ'ল আমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ এগৰাকী অন্যতম কবি। এতিয়া জোনাকী যুগ মানে কি আৰু সেই যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিলে? তিনিজন ব্যক্তি আছিলে, কবি আছিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি। এজন হ'ল আমাৰ লক্ষ্মীনাথ বেজবৰুৱা, আৰু আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। মানৱ বন্দনা নামৰ যি কবিতা আছে সেই কবিতাটোৰ কবিগৰাকীৰ নাম কি? আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতৰ জন্ম হৈছিল আমাৰ 1867 চনত। আমাৰ এক্সামত কুৱেশ্যন আহে যে কবিৰ পৰিচয় সহ মূল ভাৱ লিখিব লাগে। গতিকে এইখিনি অলপ কবিৰ পৰিচয় লিখিলে তোমালোকে হৈ যাব, চাবা। আৰু তেখেতৰ মৃত্যু কেতিয়া হৈছিলে? 1938 চনত তেখেতৰ মৃত্যু হৈছিলে। ইয়াত লিখিছে যে অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। কাক বুলি কৈছে? চন্দ্ৰকুমাৰ আগৰৱালাক কৈছে। আৰু ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। কবিতা পুথি প্ৰতিমা 1914 আৰু বীন বৰাগী 1923। সম্পাদিত কাকত আলোচনী জোনাকী সাদিনীয়া অসমীয়া। এতিয়া যদি এক্সামত কুৱেশ্যন আহে যে চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা, তেতিয়া কি লিখিব লাগিব? প্ৰতিমা আৰু এটা হ'ব আমাৰ বীন বৰাগী। প্ৰতিমা কিমান চনত প্ৰকাশ হৈছিলে? 1914 চনত। আৰু বীন বৰাগী 1923 চনত। আৰু তেখেতৰ দ্বাৰা সম্পাদিত দুখন কাকত আলোচনীৰ নাম কি? জোনাকী আৰু এটা হ'ল সাদিনীয়া অসমীয়া। গতিকে আৰু তেখেতক আমাৰ প্ৰতিমাৰ খনিকৰ কবি বুলিও জনা যায়। এই কথাটো মনত ৰাখিবা যে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ কবি বুলিও জনা যায়। বলা এতিয়া কবিতাটো পঢ়ো আৰু বুজো। আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াপী জীৱ, মানুহৰ সোঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিব মানুহে দৰম যে মৰমতে। মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি গঢ়। মানুহেই দেৱ মানুহেই হেপ মানুহ বিনা নাই কেপ, জয় 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 মানৱ দেৱ। কবি চন্দ্ৰকুমাৰ আগৰৱালা এই কবিতাটোত এইটোৱে ক'ব বিচাৰিছে যে আহিছে মানুহ গৈছে মানুহ, মানে মানুহ আহি আছে আৰু গৈ আছে। এই পৃথিৱীত মানৱ বুলি যি এটা প্ৰজাতি সৃষ্টি হৈছিলে, সেই সৃষ্টি হোৱাৰ পৰাই আহি আছে আৰু গৈ আছে। জন্ম মৃত্যু হাৰৰ মাজেদি মানুহৰ যি জনসংখ্যাৰ যি আমাৰ অনুপাত, সেইটো আমাৰ স্থিৰে ৰাখিছে। আৰু আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াপী জীৱ। মানুহ হৈছে এগৰাকী কি? মায়াপী জীৱ। মায়াপী মানে কি? মায়া মোহ আৱৰা জীৱ। অৰ্থাৎ মানুহ হৈছে অধিক মায়া মোহ থকা জীৱ। মানুহৰ সোঁতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? এই যে যি আমাৰ পৃথিৱী সৃষ্টি হোৱাৰ পিছত মানুহ বুলি যে এটা প্ৰজাতি সৃষ্টি হৈছে, তাৰ পৰা যে মানুহ আহি আছে আৰু অন্ত যিটো আছে, মানুহৰ যি ধাৰাবাহিকতা,
আগমনৰ যি ধাৰাবাহিকতা এইটো সুতৰ অন্ত নাইকিয়া, মানে কোনো অন্ত নাই। মানৱী জনম দিয়া উটুৱাই মানৱীকৰম হোতে, তুমি যে মানৱ হিচাপে জনম গ্ৰহণ কৰিছা, মানুহ হিচাপে যে এই পৃথিৱীত জনম লৈছা, মানৱী জনম দিয়া উটুৱাই, তোমাৰ সেই মানৱী জনমটো উটুৱাই দিয়া, মানে নামকৰণ কৰি দিয়া, উজ্বলাই দিয়া, মানৱীকৰম হোতে, মানৱ কৰ্মৰ দ্বাৰা তোমাৰ সেই মানৱী জনমটো তুমি কি কৰি দিয়া? উজ্বলাই দিয়া। মানুহৰ মৰম বুজিব মানুহে দৰম যে মৰমত, তেতিয়া তুমি কি কৰিব পাৰিবা? মানুহৰ যি মৰম আছে, সেই মৰম যে আমাৰ কি ক'লে? যে মানুহৰ মৰম বুজিব মানুহে দৰম যে মৰমতে, আৰু মানুহৰ মৰমতেই যে আমাৰ ধৰ্ম লুকাই থাকে, সেইটো আমি বুজিব পাৰিম। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ, মানুহেই হৈছে আমাৰ লগৰীয়া, মানুহেই হৈছে আমাৰ সংগী, আৰু মানুহেই হৈছে পৰাৎপৰ। পৰাৎপৰ মানে কি? যে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। অৰ্থাৎ মানুহেই হৈছে আমাৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠতম জীৱ। মানুহেই হৈছে আমাৰ লগৰীয়া, মানুহেই হৈছে আমাৰ সংগী, আৰু মানুহেই হৈছে এই পৃথিৱীত শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ জীৱ। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজা পিগৰ, এই যে ধৰা আছে, এই পৃথিৱীখন আছে, এই পৃথিৱীখন স্বৰ্গতকৈও অধিক হ'ব যেতিয়া আমি মানুহে মানুহক মৰম স্নেহ ইত্যাদিৰে আমি আঁকোৱালি ল'ব পাৰিম, আৰু মানুহ সম্পূৰ্ণকৈ নিজৰ কৰি ল'ব পাৰিম। সকলো মানুহকে যেতিয়া আমি সম্পূৰ্ণ নিজৰ মানুহ বুলি ল'ব পাৰিম, ধনী দুখীয়া জাতি ভেদ ইত্যাদি নকৰি যদি আমি সকলোকে সমান চকুৰে চাব পাৰোঁ, তেতিয়া এই পৃথিৱীখন আমাৰ স্বৰ্গতকৈও অধিক ধুনীয়া হৈ যাব। মানুহে দেৱ, মানুহে হেপ, মানুহ বিনে নাই কেপ, কৰা পূজা পাদ্য অৰ্ঘলৈ, জয় জয় মানৱদেৱ। কি ক'লে কবিয়ে? যে মানুহেই হ'ল দেৱতা, মানুহেই হ'ল আমাৰ কাৰণে সেৱক। আমি কি কৰোঁ? আমি দেৱতাক বিচাৰিবলৈ মঠ মন্দিৰ মছজিদ আদিত ঘূৰি ফুৰোঁ, কিন্তু আমাৰ কবিয়ে কৈছে যে মানুহৰ মাজতেই আমাৰ দেৱ দেৱতা লুকাই থাকে। ভগৱান আল্লাহ ঈশ্বৰ কি কৰে? মানুহৰ মাজতেই লুকাই থাকে। যদি আমি মানুহকেই যদি আপোন বুলি মানুহক যদি আমি ল'ব পাৰোঁ, আৰু তেওঁলোকক যদি আমি নিজৰ বুলি আপোন কৰি ল'ব পাৰোঁ, তেন্তে আমি তেওঁলোকৰ মাজত দেৱ দেৱতা আদি বিচাৰি পাম, আৰু আমি মানুহকে কি কৰিব লাগিব? সেৱা কৰিব লাগিব। কৰা পূজা পাদ্য অৰ্ঘলৈ, মানুহক আমাৰ কবিয়ে কি কৰিব দিছে? পূজা কৰিব দিছে। আমি দেৱ দেৱীক পূজা কৰোঁ, কিন্তু শান্তি পাওঁনে? নাপাওঁ। যদি আমি মানুহকেই যদি আমি পূজা কৰোঁ, তেতিয়া আমি কি পাম? ভগৱান ঈশ্বৰ বিচাৰি পাম। পাদ্য অৰ্ঘলৈ, পাদ্য মানে কি? যে ভৰি ধুবলৈ ব্যৱহাৰ কৰা পানী, আৰু অৰ্ঘ শব্দৰ অৰ্থ কি? যে পূজাৰ এবিধ উপকৰণ। আমাৰ পাদ্য আৰু অৰ্ঘলৈ মানুহকে কি কৰিব দিছে? পূজা কৰিব দিছে। জয় জয় মানৱ দেৱ, তেতিয়া আমাৰ মানৱ জাতিটো জয় হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ কাৰণে এই কবিতাটোৰ প্ৰশ্ন এনচাৰসমূহ লৈ আহিম। গতিকে যদি ভিডিঅ'টো চাই ভাল পালা, তেন্তে এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা, আৰু চেনেলত যদি নতুন আহিছা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাব পাৰা।